হেল্ল' ৰাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বহাগ বিহু আহি আছে আৰু আমাৰ কলেজত ফৰ্ম ফিলাপো হৈছে। অকল আমাৰ কলেজত বুলি নহয়, চব কলেজতে ফৰ্ম ফিলাপ হৈ আছে। সেইবাবে আমি ফৰ্ম ফিলাপ কৰিবলৈ আহিলোঁ। ইয়াৰ কম্পিউটাৰ চেণ্টাৰ পালোহি আৰু এজনী মোৰ খুৰা ছোৱালী আৰু তাইৰ লগৰ, সিহঁতি 6th চেমৰ হয়। সিহঁতি অনলাইন কৰা নাছিলে, মই আগতে কৰি থোৱা আছিলে। তাৰপিছত ফৰ্ম ফিলাপ কৰি পেলাই আমাৰ কলেজত যিহেতু তাঁতশাল, বিউটিচিয়ান আৰু কাটিং শিকাই আছিলে। মই যিহেতু বিউটিচিয়ানত আছিলোঁ আৰু তাঁত শিকা নাছিলোঁ আৰু এয়া আমাৰ বাহঁতে শিকিছিলে, মই তাতে চাবলৈ গ'লোঁ। সিহঁতি কিন্তু মেমৰ পৰা পলাই আহিছে দেই, মানে সিহঁতক ৰখিবলৈ কৈছিলে কিবা চাৰ্টিফিকেট দিব বুলি। ফৰ্ম ফিলাপ কৰি হৈ গ'ল যে আমি এতিয়া কলেজৰ পৰা কিবা এটা খাবলৈ যাবলৈ লৈছোঁ। মই নিজে অলপ পষ্ট দি আছোঁ, চাইছোঁ মানে কেনেকুৱা হৈছে আৰু এইবোৰ কিবা কিবি অলপ খাই ল'লোঁ। বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব দেই, মানে এইবোৰ কাম লাগিছে আৰু আমাৰ পোৱালিটোৱে বৰ চিঞৰি আছে। তাৰ পাছত কলেজৰ পৰা বাহিৰে বাহিৰে আমি ওলাই আহিলোঁ বজাৰৰ ফালে, মানে বজাৰখনি অকণমানিকে বহিছে বুলি কোৱা শুনিছোঁ আৰু দোকানবোৰ ভালদৰে বহা নাছিলে, দুখনমান আছিলে আৰু তাতে আমি বহুত দেৰি থকা লেখীয়া হ'ল আৰু ইহঁতি দুজনী কিবা কিবি ল'লে, মানে বিহুৰ কাৰণে অলপ দুটামান বস্তু কিনিবলগীয়া আছিল, তাকে কিনিলোঁ। আৰু মই যিটো বাৰ্গেনিঙৰ একদমেই জিৰ', মানে মই অকলে গ'লে একো বস্তুৱে ল'ব নোৱাৰোঁ। আৰু ৰাইজ চক ইমান ধুনীয়া ল'ৰা, আপোনালোকক যদি লাগে ক'ব, মই লোকেশ্যনটো টেগ কৰি দিম, আপোনালোকে আহি পেলাই লৈ যাব পাৰিব দেই। আৰু এইফালে আমি ঘৰ আহি পালোহি আৰু এইপাহ কপৌ ফুল লৈছিলোঁ আৰু এডাল দীঘলকৈ আছিলে, দুজনী গৈছিলোঁ ভাগ কৰি ল'লোঁ। মোলৈ অকণমান দীঘলকৈ পৰিলে, মানে অকণমান ডাঙৰ হৈ আছিলে আৰু ঠাইডালো আছে যে মোলৈ অলপ দীঘলকৈ আহিলে। যিহেতু আৰু বয়সত সৰু ন, অকণমান ডাঙৰকৈ ল'ব লাগিব। আৰু আজি মই দুটামান বস্তুহে ল'লোঁ, যিহেতু মই বিহু কাপোৰ বুলিবলৈ আগতে লৈ কৰি আজৰি হ'ল। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ এণ্ড লাভ ইউ। নতুন এটা ভিডিঅ'টো লগ পোৱাৰ আশাৰে বাই।